बच गए हम तो बच गए এজনী আইতা ঘাঁহ কাটি আছে গৰু খুৱাবৰ কাৰণে আমি যদি ঘাঁহ খাব পাৰিলো হয় এই গোটেই পথাৰখন চাফা কৰি দিলো হয় মই ইটস ওকে ইফ জুক এটেক্স মি মই তাক ডাবল এটেক কৰিম এইকেইটা থাকি থাকি মোকো পাগল বনাই দিছে এইটো খোলা ঘৰ হয়নে খোলা নহয় গোলা ঘৰ ভাই ইয়াতে যে জুক লাগে নহয় মই কিন্তু চেছ হয় যে নুমুটো কেলা মুটা নহয় হাগা ওলাই যাব মোৰ বল মুঝে বাচ্চা So, morning view of Karanghar. Hi guys, good morning from Sipsagar. It's 5 hoise morning. Normally আমি নুঠো কিন্তু যেহেতু আমি শিৱসাগৰত আছোঁ আমি মৰ্ণিং উঠিম সোনকালে সোনকালে উঠিছোঁ আৰু এতিয়া আমি চবেই মৰ্ণিং ৱাক কৰি আছোঁ চব আগবাঢ়ি গৈছে মই অকলে পিছফালে অলপ ভিডিঅ' কৰিবলৈ উঠি গৈছোঁ এতিয়া আমি কাৰেংঘৰৰ পিছফালে আহিছোঁ সো यहाँ पे सारे अबेंडन बिल्डिंग्स हैं और भय लगे और है वाले फूल यहाँ पे राजा का आत्मा बसता है आत्मा এইফালে আমাৰ গৰুজি মুৰ্গী জলে ৰাউণ্ড এতিয়া মই মুৰ্গী ধৰিম মই আছোঁ এটা মুৰ্গী ভঁৰালৰ ঘৰত হ very funny no मुझे पाली के बंद हो गई है मुझे बच्चा हम है वो बदमाश हम लड़के हैं हम सा कुछ मजा लगा मैं जरी याते बिछना सजना पारी खुलू হয় কিমান মজা লাগিলে হয় लेकिन पारी নুহু হয় নাই হাই মুৰ্গী তো হেল্ল গাইজ মই হৈ গলো জংঘলৰ মাজত আজি জংঘলৰ মাজতে থাকিম বুলি ভাবিছো আৰু বাপৰে क्या रास्ता है हाँ वो मुर्गी सब मुर्गी इसलिए याते बन कुकुरा बन कुकुरा हो पाए ভিতৰ ফালে এটা আছে বল নহয় এইখিনি এই ৰাস্তাটো কোনে বনাইছিল তোমাৰ ককাই বনাইছিলে হয় হয় নে হয় এই ৰাস্তাটো তুমি বনাইছিলা মই কাটিছো হাবি কাটিকে বনাইছো এখন ये देखो पूरा पानी है मस्त है आरो कुम भाले আছে जगह कहाँ पे लेके आया तुम लोग কি জেগা রে ওই ভালে তলত কি আছে যাব নোৱাৰি নি ভাই ক'ত নি আছ তই वाव ইমান ধুনীয়া रे यहाँ पर नामी दिया लगे के बात আছে একবা আশ্ৰম পিনে ওলাম গৈ যাবা নি কোন হিলে একবা একদম আশ্ৰম মুখকৈ আইতা ওচৰত ওলাম গৈ আইতা ওচৰলৈ ওলামগে নি সঁচাকে যাবা নি বল ই মই হেনেকে নামিব নোৱাৰো নহয় কুকুৰটো কেনেকে যাব বেচেৰা সেইফালে জংঘলৰ ফালে নামি গ'ল যা কেনেকে নামিম कोई मेरे को बचाओ ओ भाई याते जे जुक लागे নহয় মই কিন্তু শেষ মানে বাবা নাই তো দেবে যাও গলা বাবা মোবাইল দিলে ও কেলা ওই মুকুনা মোটর ভাই ভাই জুকে জুকে কামুৰিলে কথা বেয়া আছে কি হয় আকৌ ধুনু কিবা এটা ঘৰটোৰ বিষয়ে এই ঘৰটোত আহোমসকলে অস্ত্ৰ থৈছিলে এতিয়া ইয়াৰ বহুত অস্ত্ৰ আছে কিন্তু ইয়াৰ কিনাৰত থকা মাটিখিনি আমাৰ আছিলে এটা চৰকাৰ নামত দি দিলো বল তেনেহ'লে আৰে সেইটো মানে তাতে হেৰি মা গম পালানি গাড় আছে গম পাইতো এটা আকৌ ইমান ডাঙৰ গাঁতটো দেখা নাপায় নি এইটো খোলা ঘৰ হয়নে গোলা নহয় গোলা ঘৰ বহু ভালকে জানো আমি গ'লে কোনফালে যাব লাগিব এইফালে বাই গ'লে ৰাস্তা আছে ককা আমাক চাব আহিছিলে গোলা ঘৰ মানে তাতে বন্ধুক চন্দুক থৈছিলে আগতে এই ঘৰটো কিছুমান অস্ত্ৰ শস্ত্ৰ
চৰি অস্ত্ৰ থৈছিলে তাতে বন্দুক বাৰুদ এতিয়াও আছে চাগে এতিয়াও মাৰিব পাৰিব ইয়াতে বালি আৱাজে আৰিয়ে সাপ হয় না এই ভৰ দুপৰীয়াখন আমি এইবিলাক কৰিবলৈ আহিছোঁ চাওক গাইছ गाइस इसके लिए एक लाइक तो बनता है एक्सप्लोर सम भूत रे চুকাফাৰ বন্দুক বাৰুদবিলাক আজি আমি এবিনে গলা চাবলৈ এটা পাম এবিনে গলা গোলাঘৰ পাম হেতু গোলাঘৰটো চাওঁ তাৰপিছত আইতা ওচৰত যাম মুং চিং চাং আমি এনেকা হাফ পেণ্ট পিন্ধি আহোঁ গোলাঘৰ চাব উইদাউট মানি সেইটো হ'ল গোলাঘৰটো এতিয়া আমি ভিতৰলৈ সোমাই যাম দেই চ' দিছ ইজ আছ গোয়িং ইনচাইড দ্য গোলাঘৰ একো নাই চোন ভিতৰত চব খালী মালবিলাক নাই নি ইয়াতে গোটেই চব গৰুৱে হাগি মেলি থৈ দিছে ঐ ৰ না পিছফালে যাওঁ ইয়াৰ ৰাতি হ'লে গোলাঘৰটোত কেনেকুৱা ভয় লাগিব দেই বাপৰে বাপ এইকেইটা দেখিলে মোৰ মানে ভয় লাগে মোবাইলটো যদি পৰি যায় এইকেইটাত কি হ'ব মোৰ তুমি কিমান নুমুতা আৰু আমি এতিয়া মানে মই এতিয়া এই ননচেন্স কেইটাৰ লগত সঠিক কেলে মাৰিলি মোক পিঠিত মোৰ যে মোবাইলত লাগিলে হয় ন বেয়া মাৰ খালী হয় কিন্তু দিছ ইজ দ্য ৰাস্তা আমাৰ পিছফালে বৰ ধুনীয়া ৰাস্তা ঐ আইতা গ'লগৈ জানানে নাই কোনজনী গৈ আছো দেখা পালে আইতা আমাৰ কাৰণে তেতিয়াৰ পৰা ৰখি আছিলে এতিয়া আমি যাম দৌৰি দৌৰি পাগলকেইটা এইকেইটা থাকি থাকি মোকো পাগল বনাই দিছে এন বেণ্ড ভা কি মজা ফুল ফুলিছে ন এইখিনি আমি ইটো মুখতে কৈ দিম হা মই লৈ আনিছো এডাল কিমান ৱাইড ভিউ আহি আছে মামা ক'ত যোৱা ৰ গৈ আছো এতিয়া মই আহি পাইছো পথাৰৰ মাজত লেটছ গ' গাইজ চ' ফিউ ডেজ বেক মই ষ্টেণ্ড আনিছিলোঁ এডাল এণ্ড আই এম ইউজিং ইট ৰাইট নাও এণ্ড ইউ কেন চি কিবা আছে নেকি ইয়াতে একচুৱেলি ষ্টেণ্ডটো মানে নৰ্মেলি ৰাস্তাত ওলাবলৈ ভাল নালাগে মই সেইকাৰণে ষ্টেণ্ডটো মানে পেকিং কৰি লৈ আনিছিলোঁ আৰু এতিয়া ওলাইছোঁ ইমান ৰ'দ ক'ৰ পৰা আহে এইকেইদিন কেনেকৈ গেলা গৰম মাই গুডনেছ ৱাও বিউটিফুল ধাননিৰ মাজত ধান হোৱাগৈ নাই আৰু টাইম আছে মাজত বাট ইউ কেন ইউ চি দিছ চ' প্ৰিটি ৰাইট ইমান ৰ'দ দিছে এনেই ক'লা মানুহ মই আৰু ক'লা হৈ যাম আজি বাট কিয় আহে না পথাৰৰ মাজত ফিল লেনা জৰুৰী কাটিলে আলিকেইটা বন্ধ হৈ গৈছে ভাই 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 লাই লাই यहाँ पे अगर मुझे জোকে চোকে ধৰে কিন্তু মই কিন্তু পাগলা হৈ যাম কিন্তু কৈ আছোঁ মই আহিছোঁ আইতা ঘৰত অকণমান চিল মাৰিব বিকজ চিল মাৰাৰ কাৰণে মোৰ বেলেগ জেগা নাই আই লাভ মাই আইতাৰ ঘৰ ছ' মাছ কোনফালে যাম আইতা ক'ত আছে আইতা কোনফালে পুখুৰীৰ ওচৰত গম পাইছোঁ ইটছ অ'কে ইফ জোক এটেক্স মি মই তাক ডাবুল এটেক কৰিম এনেকৈ এইফালে ভিডিঅ' বনাব পাৰি গোটেই দূৰ দূৰলৈকে দেখা পায় এইবিলাক চাওক গোটেইখন দেখা পায় মানে সেইকাৰণে এডাল লৈ আনো কি কৰিব আপুনি ঘাঁহ কাটিব যাব নেকি দিয়ক সেইজনী আইতা ঘাঁহ কাটি আছে গৰুক খুৱাবৰ কাৰণে আমি যদি ঘাঁহ খাব পাৰিলোঁ হয় এই গোটেই পথাৰখন চাফা কৰি দিলোঁ হয় মই মানে ভাবোঁ হা মানুহবিলাকে কেনেকৈ ঘাঁহ কাটিব পাৰে বাপৰে মাই গুডনেছ ঘাঁহ কাটে মানুহে কি কৰিব লাগে ঘাঁহ কাটিব একো মূৰত কাপোৰখন ল'ব লাগে হাঁচি এখন ল'ব লাগে চিধা খচক খচককৈ মাৰিব লাগে মোৰ বহুত পানী পিয়াহ লাগিছে জানো মই গৈ আছোঁ वापस वीडियो हेलो गाइस मैं हूँ आपका छपरी यूट्यूबर छगानिया मजा मजा तुमसे मिली थी जो नजर दर्द जरा सा लो 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 तो हेलो गाइस कैसे हैं आप लोग मामा हेलो गाइस कैसे हैं आप लोग वेलकम बैक टू माय चैनल ऊपर যাব পাই নি ऊपर যদি বহুগে তাৰপিছত তলত বোলে টিকাত বোলে হাতে খুটি দিলে কি হ'ব পিছফালে যা ভিডিঅ' হৈ আছে ফটো মাৰ কিন্তু নামো কেনেকে बच गए हम तो बच गए You are double faced and danger life goes on and 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 on
চেক উনিনো কেতেকি ও হুমালে ও ধর 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 তিস্তাটা কেতেকি হুমালে ও ধর 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 হুয়া হুমালে তুহা সাবনা গুড ইভিনিং গাইজসকল আৰু আমি এই ৰ'দত এতিয়া গৰু চৰাবলৈ গৈ আছোঁ মোৰ হাতত এয়া লাঠি আই মিন লাইক দিছ ৱে যে ইংলিছ বকিছোঁ মই ভাই আমি এইফালে আমি এতিয়া ডাউন হৈ যাম মোৰ ককা আৰু চব ককাবিলাক ইয়াতে এইফালে বহি আছে এয়া পিছফাল পথাৰ মে গৰু চৰ্তা আৰু আমি এফালে অলপমান উৎপাত কৰ্তা অ' হ চুলি শ্বাইন কৰি আছে একদম ৰঙা ৰঙা হৈ গৈছে চুলি গুড ইভিনিং গাইজ ফ্ৰম পথাৰ গুড ইভিনিং গাইজ আই এম পথাৰ বোলে পথাৰ লাগে এখন ফ্ৰম পথাৰ কৈছোঁ আই এম পথাৰ কোৱা নাই আৰু মোৰ পিছফালে এডাল বৰ ডাঙৰ গছ এডাল এজনী আমাৰ আইতা আমি যোৱাকালিও এনেকৈ মথাউৰি হৈ গৈছিলোঁ আজিও আমি এনেকৈ গৰু চাবলৈ গৈ আছোঁ Where are my brothers? बाबू ये बुलाएगा ये लोग पता है तो ये लोग ऐसा ही है सब गाइज আমি আহিছোঁ এটা এবেণ্ডন বিল্ডিং এক্সপ্ল'ৰ কৰিবৰ কাৰণে যোনটো একচুৱেলি দেখাত ভুটিয়া লাগে চাওক না আৰু আমি এতিয়া ইয়াতে সোমাই গৈ আছোঁ ৱাও আজি আমি ভুটিয়া লাগে আমি এইটো এক্সপ্ল'ৰ কৰিব গৈ আছোঁ এই ঘৰটো পৰি এখন আমি কাম নাই গান সেইফালে কেলৈ আহিছোঁ বাৰু এইফালে কোনো মানুহ চানুহ নাই চা না বেং কেনেকুৱা লাগিছে যদি চিচা চিচা ভাঙা ৰাম এইটো এটা ভেটেৰিনেৰী হস্পিটেল হয় আৰু হস্পিটেলটো বন্ধ থাকে ইমান চুনচান কেলা থাকিব লাগিছে মোৰ এইবিলাক চব ভাঙা চিঙা কিবা কিবি অ' মাই গড এইবিলাক চিচাবিলাক কেলৈ ভাঙা এইটো হ'ল আমাৰ এবেণ্ডন বিল্ডিংটো যোনটো আমি এক্সপ্ল'ৰ এই ধুনু নুচুবি ঐ হাতত হেৰি হ'ব ফুল সোমাব এইফালে এনেকুৱা ভয় দিছে ব'ল নুমুটো কেলা মুহূৰ্ত নহয় হাগাওলে যাব মোৰ বল এইটো কুকুৰটো পলাই আহিলে সিও নাথাকিলে সেইখিনি তুমিতো ভয় খালি না নটি নটি বোলে ব'ল আমি যাওঁ সেই ৰাস্তাটো সঁচাকৈ ভয়ানক হয় দেখিছ নাই গেটবিলাকো কেনেকুৱা ভাঙা গেট চ' গাইজ ভিডিঅ'টো ইয়াতে সামৰিলোঁ বেয়া চেয়া নাপাবা আৰু দেই